সাবস্ক্ৰাইব কৰক ইউটিউব চেনেল ইনফো এণ্ড সলিউশন সিস্টেম লগতে বেল আইকনটো প্ৰেছ কৰক নতুন ভিডিঅ'ৰ আপডেট পাবলৈ দুৰ্নীতি নচলিব নয়জক অসম চৰকাৰে নাকি লগাওক নয়জক অসম চৰকাৰে নাকি লগাওক আমাৰ দাবী ন্যায্য দাবী গুড ইভিনিং বন্ধুসকল মই ইফতিকাৰ আৰু আপোনালোকে চাই আছে আপোনাৰ ইউটিউব চেনেল ইনফো এণ্ড সলিউশন সিস্টেম বন্ধুসকল মই আজি আপোনালোকৰ সন্মুখত আলোচনা কৰিবলৈ ওলাইছো NIOS যি হাৰাশাস্তি আমাক শিক্ষকসকলক দি আছে সেই বিষয়ে আমাৰ নগাঁও জিলাৰ কঠিয়াতলি প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত শতাধিক শিক্ষক শিক্ষয়িত্ৰীয়ে এখন ধৰণা কাৰ্যসূচী ৰূপায়ণ কৰিছিলে তাৰে ওপৰত তো মই সেই ভিডিঅ'টো আপোনালোকক দেখুৱাব বিচাৰো যে কি দৰে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কি দৰে কষ্ট কৰি এই ধৰণা কাৰ্যসূচীখন ৰূপায়ণ কৰিছিলে তো এই ধৰণা কাৰ্যসূচীটো আমাৰ 18 জানুৱাৰীত ৰূপায়ণ কৰিছিলে তো মই ভিডিঅ'টো পাওঁতে অকণমান লেট হ'ল তো ভিডিঅ'টো মই সংগ্ৰহ কৰিলো আমাৰ এজন শিক্ষক বন্ধু তেখেত নগাঁও জিলাৰ ৰুহুল আমিন তো তেখেতক মই ইউটিউব যোগে তেখেতৰ লগত পৰিচয় হৈছিল পিছত হোৱাটছএপ যোগে এতিয়া আমাৰ কথা বতৰা হৈ থাকে তো তেখেতে মোক হোৱাটছএপ যোগে ভিডিঅ'টো পঠিয়াই দিছে তো মই সেইভাবে আপোনালোকৰ মাজত এই ভিডিঅ'টো লৈ আহিলো তো তেখেতলৈ মোৰ অশেষ ধন্যবাদ যে তেখেতে এই ধৰণৰ কাৰ্যসূচী হাতত লৈছে তাৰ বাবে তেখেতক মই অশেষ ধন্যবাদ দিছো আৰু আপোনালোকে যদি পাৰে আপোনালোকৰ জিলাতো এই ধৰণৰ ধৰণা কাৰ্যসূচী ৰূপায়ণ কৰক মই প্ৰতিখন জিলাতে এনেকুৱা ধৰণৰ ধৰণা কাৰ্যসূচী ৰূপায়ণ কৰিলে হয়তো অসম চৰকাৰৰ দৃষ্টিগোচৰ হ'ব তেতিয়া হয়তো আমাৰ এই সমস্যাবোৰ অকণমান হ'লেও সকাহৰ বাট মুকলি হ'ব পাৰে তো আহক এতিয়া আমি চাই লওঁ এই ধৰণা কাৰ্যসূচীত কি কি কৈছে কি আলোচনা হৈছে স্বেচ্ছাচাৰী নচলিব নয়জৰ স্বেচ্ছাচাৰী নচলিব স্টাডি চেণ্টাৰৰ নামত দুৰ্নীতি নচলিব স্টাডি চেণ্টাৰৰ নামত দুৰ্নীতি নচলিব নয়জক অসম চৰকাৰে নাকি লগাওক নয়জক অসম চৰকাৰে নাকি লগাওক আমাৰ দাবী ন্যায্য দাবী কওকচোন আমি আজি প্ৰতিবাদ সভাটো কৰিবলগীয়া হৈছে আমাৰ NIOSৰ DLEDৰ আণ্ডাৰত যিসকল শিক্ষাৰ্থী আমি প্ৰশিক্ষণ লৈ আছিলোঁ বা নামভৰ্তি কৰিছিলোঁ সেইসকলক আমাৰ NIOSৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি আছে এই হাৰাশাস্তিৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আমাৰ এই প্ৰশিক্ষণৰ ক্ষেত্ৰত ষ্টাডি চেণ্টাৰ আমাৰ যিবোৰ দিছে সেইটো আমাৰ এটা জিলাৰ পৰা আন এটা জিলালৈ ৰূপান্তৰ কৰি দিয়া দেখা গৈছে একোজনৰ ষ্টাডি চেণ্টাৰ আমাৰ নিজৰ ঠাইৰ পৰা 100 কিলোমিটাৰ 120 কিলোমিটাৰ কাৰোবাৰ 150 কিলোমিটাৰলৈকে দূৰত্বত পৰিছে আমাৰ ইয়াত বহুতো এনেকুৱা শিক্ষক আছে যিসকল নেকি দুখীয়া শিক্ষক প্ৰাইভেট স্কুলত পঢ়ায় ভেঞ্চাৰ স্কুলত পঢ়ায় যিসকলে বেতন নাপায় সেইসকলে 100 কিলোমিটাৰ 150 কিলোমিটাৰ দূৰৰ পৰা অহা যোৱা কৰি যে এই প্ৰশিক্ষণটো সম্পূৰ্ণ কৰিব সেইটো সম্ভৱপৰ নহয় তাৰোপৰি আমাৰ মহিলা যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে সেইসকলৰতো কণ সৰু ল'ৰা ছোৱালী থৈ পিনে ইমান দূৰলৈ অহা যোৱা সম্ভৱপৰ কথা নহয় তাৰোপৰি আমাৰ ষ্টাডি চেণ্টাৰত শনিবাৰে সন্ধিয়া 6 বজাত ছুটি দিব এই 6 বজাত ছুটি দিয়াৰ পাছত তাৰপৰা এই মহিলাসকল বা আমি শিক্ষকসকল উভতি ঘৰ আহি পোৱাটো অসম্ভৱপৰ কথা আকাশত চাং পতা যেন অৱস্থা হৈছে সেইকাৰণে আমি তাৰ এই প্ৰতিবাদ স্বৰূপে আজি আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাৰ যিবোৰ সমস্যা আছে DLED প্ৰশিক্ষণ প্ৰাপ্তিসকলৰ ক্ষেত্ৰত যাতে তেওঁ আমাক সমস্যাসমূহ দূৰ কৰাত সহায় কৰি দিয়ে সেইকাৰণে আজি আমি তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছোঁ আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী মানি লওক আমাৰ দাবী মানি লওক নয়জৰ দুৰ্নীতি নচলিব নয়জৰ দুৰ্নীতি নচলিব তো চাব পাৰিছে এই ধৰণে আমাৰ শিক্ষক শিক্ষয়িত্ৰী বন্ধুসকলে এই ধৰণে ৰদত কষ্ট কৰি এই ধৰণা কাৰ্যসূচী কৰিব লগা হৈছে তো তেখেতলৈ মোৰ অশেষ ধন্যবাদ
যে এই শিক্ষক শিক্ষয়িত্ৰী বন্ধুসকলৰ বাবে সিহঁতে ইমানখিনি কষ্ট কৰিছে, আমাৰ বাবে ইমানখিনি কষ্ট কৰিছে। এই নিউজটো আপোনালোকে অসমীয়া বাতৰি কাকত যিবোৰ আছে সেইবোৰতো আপোনালোকে হয়তো নিশ্চয় দেখা পাইছে। তো মই ভিডিঅ'টো বনাওঁতে অকণমান লেট হৈ গৈছোঁ। ভিডিঅ'টো মই এইকেইদিন অকণমান বিজি হৈও আছিলোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা পাহৰি নাযাব, কাৰণ NIOSৰ ওপৰত আৰু মই এই ধৰণৰ বহুতো ভিডিঅ' আপোনালোকৰ সন্মুখত লৈ আহিম। তো ভিডিঅ' দেখাৰ বাবে ধন্যবাদ।